वेलकम बैक टू माय यूट्यूब चैनल। आज मैं भक्टर घर पर आरम्भ करिছো। आज मैं ओसरते এখন বিয়া আছে, ভাবিলো আপোনালোককো দেখাও। ময়ো ওলাইছো, দেখিছে মই ঘৰৰ পৰা আজি ভ্লগটো আৰম্ভ কৰিছো। তো বলক নহলে ভিডিওটো শেষলৈকে চাব, কিয়নো আজি ভিডিওটো মানে বহুত ধামাকাদাৰ হ'বলৈ গৈ আছে। যিমানখিনি পাৰো দেখাবলৈ চেষ্টা কৰিম। কইনাক নোয়াবৰ কাৰণে পানী তোলা পৰা আদি কৰি কইনা কোলাত লোৱাৰলৈকে অলপ দেখাম আৰু কেনেদৰে তাত ফূৰ্তি কৰিলে সেইখিনিও দেখাম। নবৌ ভণ্টি আৰু ভতিজা আগত গৈ আছে, ময়ো গৈ আছো পিছে পিছে। Hai koi dia. Ini koi dia. Hai koi dia. Koi dia. Dulu lagi belah koi dia. Hai. Sumara di dia aku. Di dia sebagai Sumara. Ini kan Sumara di dia. Dunia lagi buat di dia. এয়া আমি বিয়ালৈ আহি থাকোঁতে ৰাস্তাতে লগ পাই গ'লো কইনা মাক আৰু গোপিনীসকলক পানী তুলিবলৈ আহিছে। লাহে 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 বেছি স্পীড আছে। ৰৈ দিব কৈছে, ৰৈ দিব। राम कृष्ण दैव की उलासे এয়া আমি পাই গলো হি পানী তোলা ঠাই, মানে এইটো মেছাগৰ পুখুৰীটো দেই। এনেকে তিনিবাৰ হেৰি কৰিব লাগিব ন, তিনিবাৰ কাটিবা নি তাৰে আকৌ সেই পানী এনেকে তিনি চুলুক মুখত দিব লাগিব, ভৰাই লৈ দিব, ভৰাই ল'বা দেই। কটাইখন এনেকে এনেকে তিনিবাৰ কাটিব লাগিব। কটাইখনে তিনিবাৰ কাটিবা। এনে পানী কাটিছো কবা আকৌ পানী কাটিছো বুলি হয় নহয়। অ মা খাইডাল লাগে জল কাটিছো পানী হয়, জল কাটিছো তিনিবাৰ কাটিবা দেই। কিন্তু বিয়া হ'বই আৰু ফটো মাৰিবলৈ দিগদাৰ হ'ব। কাপোৰ পিন্ধাব লৈ যাম, মই আকৌ তেতিয়া খৰচ নালাগে। মেখেলা কেইটা মুখত পানী লোৱা, মুখত পানী লোৱা, মুখত পানী তিনি চুলুক ল'ব লাগিব, তিনি চুলুক ল'ব লাগিব তাৰপানী। তিনি চুলুক আৰু তই কোনোবা মাতিলেও নামাতিবি দেই। পানী খোৱা নাই, খাই নেপেলাবি। যাম আমি ঘৰলৈ, মানে কইনাৰ ঘৰলৈ দেই। বিয়াৰ ঘৰত এতিয়া কইনাক তাত নোৱা হ'ব, তাৰপিছতে কইনাৰ কোলাত লোৱা হ'ব। এতিয়া পাই গ'লোহি আমি বিয়া ঘৰ। এয়া কইনা কোলাত লৈছে মানে মাক আৰু কইনা দেই। এতিয়া আহিব আমাৰ ফূৰ্তি মুহূৰ্তবোৰ। চাব কিমান এনজয় কৰিলে, মানে কইনা মাকক কিমান নচুৱালে। চাই থাকিব আপোনালোকে শেষলৈকে ভিডিঅ'টো।
এতিয়া দেখাওঁ মই আপোনালোকক অৰিজিনেল কইনাৰ মাকক দেই। সেয়া হৈছিলে বৰমাক, মানে বিয়াখনত কইনাৰ মাক হৈছে আৰু এয়া হৈছে অৰিজিনেল কইনাৰ মাক। ফূৰ্তি বহুত কৰিলোঁ, ভাল লাগিল। এতিয়া যাওঁ আমি মেইন জেগাডোখৰ, মানে য'ত কইনাক বহোৱা হৈছে আৰু ভিতৰৰ ডেক'ৰেশ্যনটো কেনেকুৱা কৰিছে ব'লক নহ'লে এতিয়া আমি চাই লওঁ এবাৰ। ইয়াতে কফি আৰু পকৰি দিছে, মজা লাগিছে কিন্তু দেই। এতিয়া যাওঁ আমি য'ত আলহীসমূহক বহিবলৈ ব্যৱস্থা কৰি দিছে। এয়াই হৈছে আমাৰ ধুনীয়া কইনাজনী আৰু কইনাৰ বায়েক, মানে বৰ্তায়েকৰ জীয়েক দেই। দেখিছে, মানে কইনা আৰু বায়েকে ফটো লোৱাত বিজি এতিয়া। এয়া হৈছে আমাৰ ধুনীয়া কইনাজনীৰ ককায়েক, মানে বৰ্তায়েকৰ ল'ৰা। আৰু এয়াই হৈছে আমাৰ ফিনিচিং ডেক'ৰেশ্যন বিয়াখনৰ। বিয়াখনৰ ডেক'ৰেশ্যন কেনেকুৱা লাগিছে জনাব, আৰু লগতে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব। এতিয়া আমি আহি গ'লোঁ খাবলৈ, যিহেতু আমাৰ অহাৰো বহুত টাইম হ'ল। এতিয়া আমি ঘৰলৈ যাব লাগে, আন্ধাৰো বহুত হ'ল। এয়া হৈছে আমাৰ মুন্নিয়ে বোলে ঢুকি পোৱা নাই, চকীৰ ওপৰত উঠি খাইছে তাই। আমি যাবলৈ ওলাই আহিলোঁ, দেখিছে বহুত আন্ধাৰ হৈ গৈছে। আৰু এইটো হৈছে আমাৰ মেছাগড় তিনিআলিটো, মানে আমি আপোনালোকক এতিয়া দেখাই আছোঁ ৰাতিৰ পৰিৱেশটো আমাৰ মানে তিনিআলিটো। আৰু আমাৰ ধুনীয়া কইনাজনীৰ কেইখনমান ধুনীয়া ফটো আপোনালোকলৈ বুলি আগবঢ়ালোঁ। কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আন এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব মোৰ নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ।